প্ৰথম কথা হ'ল কিতাপখনৰ বস্তুটো যিটো আছিলে সেইটো ছাৰৰ আৰু তেতিয়া লিখা সেই 89 কেনেকুৱা সময়তে ওলাইছিলে গতিকে কিতাপখনৰতো এটা ছাৰৰ সদায় থাকেই একদম ডিটেইলিং বা এটা প্ৰতিচ্ছবি এটা আহি আহে কিন্তু আমি যেতিয়া চিনেমাখন কৰিবলৈ ল'লো বা স্ক্ৰিপ্টখন দিলে তেতিয়া আমি ইনজিটিও এইটো এই সুযোগতে কৈ থওঁ যে আমি একুৰেট একদম ছাৰ হুবহু কপিটো মানে কৰি পেলাই কৰা নাই আমি ডিৰেক্টৰৰ যিটো ইনজিটিৰ কথা হ'ল যে যিহেতু তেতিয়াৰ ছবিখন তেনেকে যদি একেবাৰে দেখুৱাই দিওঁ তেতিয়া কপি কৰাৰ নিচিনা এটা বেলেগ ধৰণৰ বস্তু হ'ব কিন্তু মই যদি ডিৰেক্টৰ হিচাপে মোৰ অকণ ইনপুট নাথাকে বা মোৰ বস্তুটো তেওঁৰ মেইন সাৰাংশটো তেওঁৰ তাক লৈ তেওঁৰ ইংলিতে নিজৰ ধৰণে তাক প্ৰেজেণ্ট কৰিছে গতিকে মই সেই কিতাপখনৰ কথাটোলৈ বৰ বেছি যোৱা নাই কাৰণ কিয় গ'লে অকণমান খেলি মেলি হ'ব পাৰে মই হিন্দীতে যেনেকৈ বিচাৰিছে মই তেনেকৈ কৰিবলৈ চেষ্টা কৰিলোঁ তেতিয়াহ'লে দিম যে প্ৰথম কথা অলপ পঢ়া শুনা কৰিব লাগিছিল বেছিকৈ এই স্কুল কলেজৰ পঢ়া শুনাই নহয় বিনয় বা এইটো ক্ষেত্ৰৰ পঢ়া শুনা বেছিকৈ কৰিব লাগিছিল মই অলপ অলপ কৰিলোঁ কিন্তু সকলোৱে অলৰেডি পঢ়া শুনাটোত বেছি গুৰুত্ব নিদিয়াৰ কাৰণে অকণমান নিজকে পিছ পৰি ৰ'লো যেন লাগে ষ্টাডিটো অকণমান কম হ'ল কিন্তু কথাটো এনেও মোৰ অৰিজিন নেচাৰেলি মই অকণমান তেনেকুৱা ধৰণৰে কৰোঁ খুব বেছি লাউড এক্টিং বা হেৰি কৰিবলৈ মোৰ নিমিলে মানে মই নোৱাৰোঁ বা মই এইটো কমফৰ্টেবল নহয় খুব লাউড এক্টিং চিঞৰ বাখৰ হাঁহি কান্দোন এনেকুৱা ধৰণৰ ড্ৰামেটিক এইবিলাকত মই খুব ভাল নহয় বা নাটকতো মই যিমানখিনি নাটক কৰিছোঁ মোটামুটি অলপ নেচাৰেলিষ্টিকে হয় কাৰণ কেৰেক্টাৰবিলাকো প্ৰায় তেনেকুৱাই কৰিছিলোঁ দুই-এখনত কৰিছোঁ লাউড কাৰবাৰ কৰিব লগা হয় ষ্টেজত কেতিয়াবা কৰিব লগা হয় ডাঙৰকে কথা ক'ব লাগিব বা হাঁহিটো ডাঙৰকে মাৰিব লাগিব কাৰণ অডিয়েন্সে দূৰৰ পৰা চায় সেইখিনি ভিজিবল হ'ব লাগিব তেওঁলোকে চাব পাব লাগিব সেইটো কাৰণে কৰা হয় কিন্তু মই তুমি কোৱা নিচিনাই মই সেইটোতে কমফৰ্টেবল যিটো তুমি কৈছা ৰিয়েলিষ্টিক বা অকণমান নেচাৰেল এক্টিং অভিনয় এক কলা অভিনয়ৰ জৰিয়তে অভিনেতাসকলে আমাৰ দৰ্শকৰ লগত নিজকে চিনা পৰিচিত কৰি তোলে এনে বহুত অভিনেতা অভিনেত্ৰী থাকে যাক আমি সৰুৰে পৰা টিভিৰ পৰ্দাত বা চিনেমাৰ পৰ্দাত দেখি আহিছো আৰু তেওঁলোকৰ বিষয়ে জানিবৰ বাবে এটা আমাৰ উৎকণ্ঠা থাকে নমস্কাৰ মই পাৰ্থ কেণ্ডিডেট পাৰ্থৰ আন এটি খণ্ডলৈকে আপোনালোক সকলোকে আদৰিছো আজি মোৰ লগত আছে আমাৰ অতিকৈ মৰমৰ অতিকৈ চিনাকি মিণ্টু বৰুৱা দাদা তেওঁৰ 1983 পৰা অসমীয়া ছবি জগতৰ লগত জড়িত তেওঁৰ পৰা জানিম তেওঁৰ বিষয়ে অসমৰ ছবি জগতৰ বিষয়ে আৰু অন্যান্য ইটো সিটো বহুতো মিণ্টু দা ৱেলকাম টু মাই শ্ব' নমস্কাৰ ধন্যবাদ মোক যে মাতি আনিলা তোমাৰ এই শ্ব'টোলৈ তাৰ বাবে তোমাক ধন্যবাদ জনাইছো মিণ্টু দা পোনপ্ৰথমে মই আপোনাৰ বিষয়ে মানে আপোনাৰ গোটেই যাত্ৰাটো জনাৰ বিষয়ে মই এটা বস্তু সুধিম যে আপোনাক যেতিয়া সৰুৰ পৰা দেখিছো ধৰক মোৰ জন্ম 84ত 1989 পৰা ধৰক টিভি চোৱা মনত পৰে আপোনাক যেতিয়াৰ পৰা দেখিছো চিনেমাৰ পৰ্দাত আপুনি একেই আছে মানে চিৰসেউজ হৈ থকাৰ মূল কাৰণটো কি বাৰু বাপৰে ডাঙৰ প্ৰশ্ন সুধিলা তুমি অকণমান কওঁতে হেৰি হৈছে মোৰ একচুৱেলি 86ত মই আৰম্ভ কৰিছো প্ৰথম ভূপেন হাজৰিকাৰ লগত সেইটো মই কৈ থলো কিন্তু এইটো কি এইটো নাজানো হয়তো দুটামান ভাবি চালে এটা হয়তো হয় যে খোৱাৰ কথা মানুহে কয় আজিকালি কিবা ডায়েটিং কৰে কিবা কৰে মই এইবিলাক একো নকৰোঁ বাৰু কিন্তু এনেও মই আগৰ পৰা তাৰমানে খোৱাটো হেৰিটো অলপ কম খাওঁ মানে একেবাৰতে এসোপা খাব নোৱাৰোঁ মোৰ এটা অভ্যাস নাই অকণমান টুকুটুকে খাই থাকি ভাল পাওঁ কিন্তু একেলগতে এসোপা খোৱাৰ অভ্যাসটো নাই আৰু মানে খাওঁ সেইটো বেছি নাই মানে কিবা এটা খালেই হ'ল এনেকুৱা ধৰণৰ মানে সেইকাৰণে চাগে খোৱাটোৰ কাৰণে অকণমান হয় আৰু মেণ্টেল হেৰি ফালৰ পৰা চাগে খুব বেছি ষ্ট্ৰেছ নলওঁ বেছি টেনশ্যন নলওঁ হ'ব আজি হ'ব দেখা যাব বুলি লাইফটো অলপ চিম্পলি লৈ ল'লো কাৰণে চাগে এই দুটাৰ কাৰণে হ'ব কাৰণ মানে ফূৰ্তিত থাকিলে বা আৰু সেইটো এটা আৰু খোৱাটো চাগে অলপমান ইচ্ছা কৰি নহয় দেই যে খুব নিয়ম মানুহ যে মোক নাখাওঁ তমুক সেনেকুৱা নহয় কিন্তু মানে জন্মগতভাৱে ইমান খোৱাটোত মোৰ ইমান হেৰি নাই সেই দুটা এটা কাৰণ আৰু তাৰপিছত হয়তো আৰু এটা বেলেগ ফালৰ পৰা চালে মই নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিৰ লগত কাম কৰি খুব ভাল পাওঁ গতিকে সেই নতুনখিনিৰ লগত যে সদায় থাকোঁ এই কালিও মোক এজনে কৈছে আৰ্টিষ্টকেইটাৰ লগত আপুনি মানে এতিয়াও এই য়াংখিনিৰ লগত যে মিলি জুলি থাকে চবেই নিজৰ বন্ধুৰ নিচিনা ভাবে বা সেইকাৰণে এইটো কোনোবাই লক্ষ্মণৰ চৌধুৰীয়ে কোনোবাই কৈছিলে এইটো কথা যে
যিমান নতুন ল'ৰা ছোৱালীৰ লগত বন্ধুত্ব কৰি থাকিবা সিমান বেছি ডেকা হৈ থাকিবা গতিকে নতুন ল'ৰা ছোৱালীখিনিৰ লগত মোৰ এতিয়া প্ৰজন্মৰ যিবিলাক ল'ৰা ছোৱালী প্ৰত্যেকৰ লগতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক তেওঁলোকে নিজৰ দাদা হিচাপে বা বন্ধু হিচাপে ভাবে সেইটো এটা চাগে মানসিকভাৱে কিবা এটা ছাপোৰ্ট কৰে সেইকাৰণে হয়তো অকণমান এই বয়স যথেষ্ট হ'ল যদিও এতিয়ালৈ আমাৰ দেখিলে নালাগে যিহেতু আপুনি ক'লে যে আপুনি 86ৰ পৰাই ছবি জগতৰ লগত জড়িত অকণমান কওকচোন যেতিয়া আপুনি অভিনয় জগতখনৰ লগত ভাবিলে যে আপুনি সোমাব তেতিয়া কেনেকুৱা ধৰণৰ আপোনাৰ ঘৰুৱা ছাপোৰ্ট কেনেকুৱা আছিলে বা আৰু কিয় ভাবিলে যে আপুনি অভিনয়ৰ লগত জড়িত হ'ব আৰু আপোনাৰ এই 40 বছৰৰ যিটো এটা বৃহৎ জাৰ্ণি এই গোটেই যাত্ৰাটো কেনেকুৱা ধৰণৰ ছেটিছফাইং নে আৰু কিবা অকণমান কিবা সুখ থাকিলে এইটোতো বহুত ডাঙৰ আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন প্ৰথম কথাটো হ'ল আমি জন্ম শ্বিলঙত আছিল শ্বিলঙত আমাৰ ঘৰ আছিল তাৰপিছত ৰাজধানী আহোঁতে দেউতাহঁত গুচি আহিলে তাৰ পৰা আহি গুৱাহাটীত সৰুৰ পৰাই গুৱাহাটীতে পঢ়া শুনা ডাঙৰ দীঘল গোটেইখিনি গুৱাহাটীতে গোটেই গুৱাহাটীয়া বুলিয়ে ক'ব পাৰোঁ বাৰু কিন্তু মোৰ এনেই আমাৰ ঘৰখনত এটা সাংস্কৃতিক পৰিৱেশ আছিলে মোৰ বৰদেউতা আছিলে কনকেশ্বৰ বৰুৱা আমাৰ অৰিজিনেল ঘৰ মৰিগাঁও জাগি ভকত গাঁও বুলি কয় বৰদেউতাক কনক উস্তাদ বুলি নাম দিছিল আগতে যেনেকৈ বিশ্বৰ বাবা আপুনি সময় ধৰণৰ আছিল তেওঁ তেনেকুৱা সেই অঞ্চলত তেনেকুৱা ধৰণৰ এজন আছিল আৰু ভ্ৰাম্যমান থিয়েটাৰ একদম আৰম্ভণিতে যেতিয়া নটৰাজ আৰম্ভ হৈছিল তেতিয়াই তেওঁ জড়িত আছিল চন্দ্ৰ চৌধুৰী চাগে জানা তুমি ভ্ৰাম্যমানৰ এজন আৰম্ভণিৰে এজন বিশিষ্ট শিল্পী খুব স্বনামধন্য চন্দ্ৰ চৌধুৰী আৰু মোৰ বৰদেউতা সখী আছিলে বৰদেউতাই হাৰমনিয়াম বজাইছিল গাঁৱত যিটো জ্যোতিপ্ৰসাদ আগৰৱালাহঁতে যিটো কৰিছিল চিত্ৰপট আঁকি পেলাই বেকগ্ৰাউণ্ড আঁকি নাটক কৰা বিভিন্ন বহুত ল'ৰা ছোৱালীক শিকাইছিল খুব নাম আছিলে এসময়ত তেনেকে বৰদেউতাৰ পৰা অলপ হয়তো কিবা এটা পাইছিলো আৰু মোৰ ঘৰখনতো মোৰ দেউতাহঁত সত্ৰীয়া সংস্কৃতিৰ লগত বেছিকৈ জড়িত আছিল বৰগীত ভাওনা এইবোৰ সৰুৰ পৰা দেখি আহিছো নিজে অলপ চলপ ইনভলভ আছিলো খোল চোল অলপ চলপ বজাইছিলো মোৰ দাদাই ভাল খোল বজাইছিল মোৰ বাইদেউ বৰগীত গাইছিলে ৰেডিঅ'ত গতিকে সেই পৰিৱেশ এটা আছিলে কিন্তু মোৰ অভিনয় জগতত অহাটো মোৰ একচুৱেলি অলপ হঠাতে অহা নিচিনা মই মিউজিকতে বেছি ইণ্টাৰেষ্টেড আছিলো মোৰ আগৰ পৰা সৰুৰ পৰা মিউজিকত বেছি ইণ্টাৰেষ্ট আৰু যিহেতু আমি অসম আন্দোলনৰ সময়ত পালো পঢ়া শুনাখিনি গতিকে পঢ়া শুনাৰ ক্ষেত্ৰত মানে বৰ গুৰুত্ব নিদিলো মানে হাৱা লাগিল আন্দোলনৰ গতিকে পঢ়া শুনা বৰবাদ হ'ল গতিকে কিবাকে ডিগ্ৰীটো ল'লো আৰু চবৰে গালি পপনি খাই গুৱাহাটী কমাৰ্চত পঢ়িছিলো কিন্তু কমাৰ্চটো কমপ্লিট নকৰিলো BA পাছ কৰিলো কিবাকে গতিকে আন্দোলনৰ সময়ৰ কাৰণে সেই এটা পৰ্যায় গ'ল তেনেকুৱা সময়তে মিউজিকত ইণ্টাৰেষ্ট আছিল লেডাৰ এইবিলাক ঢুলকি কংগু আগতে এইবিলাক চলিছিল বেছি এইবিলাক বজাই ভাল পাইছিলো ফাংচনো কৰি ফুৰিছিলো বিভিন্ন জনৰ লগত এতিয়া অৱনী ভৱন তেনেকে মন্তাসনে ভৱন শইকীয়া আৰু অৱনী ৰঞ্জন পাঠক তেওঁলোকৰ এটা দুয়ো এটা মানে হেৰি এটা আছিল বেণ্ডৰ নিচিনা আৰু খুব হিট আছিল সেইখিনি মতে চাউথ টুপাৰ এটা গান এই নিজম ৰাতি বুলি খুব ফেমাছ হৈছিলে এইবিলাক গান তাৰপিছত সেই তেওঁলোক খুব পপুলাৰ আছিল তেওঁলোকৰ লগতো বজাইছিলো তাৰপিছত মোৰ লগৰে জোৱান দত্ত অভিনেতা তেওঁৰ ভনীয়েক আছিলে জুৰিহঁতৰ লগতো বজাইছিলো এনেকুৱা সেইবোৰত বেছি ইণ্টাৰেষ্ট আছিল আৰু যিহেতু পঢ়া শুনাত ইমান গুৰুত্ব নিদিছিলো এইবিলাক কৰি ঘূৰি ফুৰিলো তেতিয়াই আমাৰ লগৰ বাহাৰুহঁতে নাটক কৰিবলৈ ল'লে নাটক কৰে বাহাৰুতে সৰুৰ পৰাই নাটক কৰে আমাতকে পঢ়াত এক ক্লাছ চিনিয়ৰ আছিল কিন্তু সৰুৰ পৰাই আমি বন্ধুৱে আৰু বাহাৰুহঁতে নাটক কৰোঁতে তেতিয়া লগত এনেই থকা নিচিনা বন্ধু হিচাপে লাহে লাহে গৈ গৈ থাকি দেখি তাৰপিছত মামৰে ধৰা তৰোৱাল বুলি যিখন মামনিৰ চমুচনে এখন নাটক বাহাৰুহঁতে কৰিলে দুলাল ৰয় ডাঙৰীয়াৰ পৰিচালনাত সেইখন তেতিয়া বাহাৰুহঁতৰ গোষ্ঠীৰ পৰাই প্ৰথম প্ৰডিউচ কৰিছিলে মানে প্ৰযোজনা সেইখনতে এনেই চাইডতে কিছুমান মানুহ থাকিবলৈ ক্ৰাউড গাঁৱৰ প্ৰজা এনেকুৱা তেতিয়াই মই আমাৰ বন্ধুবিলাক আছিলে জোৱান দত্ত কৌশিক চপৰঘাটী বৰুৱা এনেকৈ বহুত কেইজন আছিলো আৰু আমি ৰূপজ্যোতি সংঘৰ চানমাৰী নিজৰ ওপৰত সেইটোৰ লগতো জড়িত আছিলো তাত এনেই কাষত এনেই ওলালো আৰু এনেই চখতে আৰু ওলাই দে তহঁতে এনেকুৱা ধৰণৰ তেতিয়া কোনো Side character. এনেই হয় Extras বুলি এক্সট্ৰা তেনেকৈ সোমালো সেইখন নাটকই একচুৱেলি মোৰ জীৱনৰ একচুৱেলি টাৰ্ণিং পইণ্ট বুলি ক'ব পাৰি এইটো ক্ষেত্ৰত তাতে গোটেইখিনি মানুহক লগ পাই গলো দুলাল ৰয় নিচিনা এজন ব্যক্তিক পালো চেতনা বাইদেউ বীণা বাৰতী পৰেশ গোস্বামী গোটেই সঞ্জীৱ হাজৰিকা বিদ্যুৎ চক্ৰৱৰ্তী তপন দাস এই ধৰণৰ যিখিনি নাৰায়ণ প্ৰসাদ জয়ন্ত দাস হিৰণ্য ডেকা চব ইনভলভ আছিল বাহাৰুল বহুত মানুহ আছিল ডাঙৰ নাটক আছিল বহুত কেৰেক্টাৰ সেইখনৰ পৰা মানে মানুহখিনিৰ লগত চিনাকি হৈ তেনেকে থাকোঁতে দুই এখন নাটক কৰিলো তাৰপিছতে সূৰ্য আৰম্ভ হ'ল আমাৰ নয়নদা তপন দা বিদ্যুৎ চক্ৰৱৰ্তী সঞ্জীৱ হাজৰিকা তেওঁলোকে সূৰ্য ক্লাবটো খুলিলে 85ত এই সূৰ্য ঠিক আৰম্ভ এইখনৰ পিছতে
অমৰ ধৰাৰ পিছতে সূৰ্যত এখন প্ৰডাকশ্যন কৰিছিলে মহাৰাজা, যোনটো বিখ্যাত নাটক। তপন দাস আৰু তপন দাসে মূল চৰিত্ৰত অভিনয় কৰিছিল। তাতো বহুত মানুহ আছিলে, তাতো এই সৰু সৰু ৰোল কৰিছিলে চাইডত আৰু গাঁৱৰ মানুহৰ নিচিনা। সেই দুখনৰ তাৰপিছত আৰু সূৰ্যত লাহে লাহে বহুত নাটক কৰিলো। অন্তৰংগ থিয়েটাৰ যিটো মানে ইণ্টিমেট থিয়েটাৰ, সেইটো অসমত প্ৰথম সূৰ্যতে আৰম্ভ কৰা নয়ন দাই। আৰু আমি তেতিয়া বহুত নাটক কৰিলো। এখন তোমাৰ মনত থাকিলে তুমি জানিবা, তোমাৰ যিহেতু অলপ ষ্টাডি আছে, হোলী বুলি এখন মহেশ এলকেশ্বৰ খুব ফেমাছ নাটক আছে। সেইখন আমিৰ খানহঁতে কৰিছিলে FTI তেওঁলোকে ষ্টুডিঅ'ৰ ভিতৰত মানে ইনষ্টিটিউটতে কৰিছিল শ্বুট। এখন কিবা আমিৰ খানৰ চাগে ফাৰ্ষ্ট ফিল্ম এনেকুৱা সৰুকে মানে হেৰি আছিলে, গ্ৰুপ এটা, কলেজৰ কাহিনী এটা। সেইখন আমি কৰিলো। সেইখন মানে অসমত ৰেকৰ্ড নাটক আমি কুমাৰ ভাস্কৰ নাট্য মন্দিৰত আমি মঞ্চত কৰা নাই, তলৰ ফ্ল'ৰখনত কৰিছিলো। আৰু ওপৰটো বেলকনিত ইউজ কৰিছিলো, বিভিন্ন ধৰণৰ। তাত মানে তাত এটা ভাল চৰিত্ৰত কৰিছিলো। তাত মনামী বৰুৱা, ব্ৰজেন বৰুৱা ছোৱালী, তাই মোৰ এগেইনষ্টত আছিল। তাৰপিছত বিদ্যুৎ চক্ৰৱৰ্তী, তপন দাস, নীৰেণ শৰ্মা, কৌশিক নাথ, জোৱান দত্ত, হিৰণ্য ডেকা, জয়ন্ত দাস, গোটেইখিনি তেতিয়াখিনি মানুহ আৰু গোটেইখিনি মানুহ জড়িত আছিল। এইখন নাটক মানে এনেকুৱা ৰেকৰ্ড নাই চাগে এতিয়ালৈকে ব্ৰেক হোৱা নাই। আমি প্ৰথমবাৰ 86ত নেকি, তেতিয়া আমি 15 দিন নন ষ্টপ কৰিছিলো। আৰু ছেকেণ্ড শ্ব' হৈছিল, কিন্তু এটা মানে চিট খালী নাই, টিকেট নাপায় মানে, এনেকুৱা অৱস্থা। সেইখন আকৌ এবছৰৰ মূৰত আকৌ আমি সপ্তাহ কৰিছিলো। গতিকে সেইটো এটা নাটকৰ ক্ষেত্ৰত মানে নেচা নাটকৰ ৰেকৰ্ডে ক'ব পাৰি। তাৰপিছত সূৰ্যত বহুত নাটক কৰিলো, সেইটো এটা লাইন গ'ল। আৰু দুটা কেৰেক্টাৰ লৈ তেতিয়া নাটকবিলাক কৰিছিল। এখন তপন দাই অকলে কৰিছিল, এখন শান্তনা বৰদলৈ অকলে কৰিছিল, এখন বিদ্যুৎ চক্ৰৱৰ্তী আৰু মই অকলে কৰিছিলো। আমি দুটা কেৰেক্টাৰ, এনেকুৱা নাটকবিলাক হৈছিল। সেনেকে মানে নাটকৰ সেইটোলৈ আহিলো। ঠিক তেনেতে আমি তাৰমানে আমি যেতিয়া শ্বিলঙৰ পৰা আহিলো, তেতিয়া আমাৰ নিজৰ পৰা কিছুদিন ভাড়াঘৰত থাকিলো ইফালে সিফালে। তাৰপিছত দেউতাই নিজৰ পাৰত মাতি ল'লে অকণমান, নিজৰ পাৰত অলপ পাহাৰৰ ওপৰত, ভূপেন হাজৰিকাহঁতৰ ঘৰৰ ওচৰত। তেতিয়া ঘৰৰ ওচৰতে যদি থাকা যায়, তেতিয়া ঘৰত বনাওঁতে অলপ সুবিধা হয় কাম চাম কৰা। তেতিয়া কিবা আমাৰে কপাল আছিল বা কি, আমি গৈ ভূপেন দাৰ ঘৰতে ভাড়াত থাকিলো। তাৰমানে ভূপেন হাজৰিকাৰ ঘৰত দুবছৰমান। ভূপেন দাহঁতৰ এনেকুৱা ফ্ল'ৰটো ওপৰত থাকে, তলৰটোত আমি আছিলো, কাষৰটোত জয়ন্ত হাজৰিকাৰ ঘৰ। আৰু সেইটো ভাল লাগে সেইখিনি কথা কৈ। জয়ন্ত হাজৰিকা যেতিয়া ঢুকাইছিল, আমি সিহঁতৰ ঘৰতে আছো। জয়ন্ত হাজৰিকা ঢুকুৱা গোটেই কাৰবাৰটো আমি দেখা পাইছো। গতিকে তেওঁলোকক সৰুৰ পৰাই পোৱা। তাৰপিছত আমি নিজৰ ঘৰলৈ গুচি গলো কিছুদিন পিছত। তেতিয়া এদিন ভূপেন দাৰ পিছতে যিজন ভায়েক আছিল, সেইটো মই সেইকাৰণে চবতে সুবিধা পালে কৈ দিওঁ, অমৰ হাজৰিকা। তেওঁক কোনেও নাজানে তাৰমানে। অমৰ হাজৰিকাক জানে, বাকী কেইজনে জানে, কিন্তু জয়ন্ত হাজৰিকাক জানে বা দক্ষিণা শৰ্মাক জানে, কিন্তু ভূপেন হাজৰিকাৰ পিছতে আছিল অমৰ হাজৰিকা। তেওঁ ভূপেন হাজৰিকাৰ বেষ্ট ফ্ৰেণ্ড বুলি ক'ব পাৰি। চবফালে তেওঁৱে মানে ভূপেন দাক যিটো আজি ভূপেন হাজৰিকা হ'ল, তাত তেওঁৰ বহুত অৱদান আছে। তেওঁ নিজৰ কাৰণে জীৱনত একো নকৰিলে, ভূপেন দাৰ কাৰণে জীৱনটো দি দিলে। তেওঁ মানে কিবা টেক্সি নে ট্ৰাক চলাই সেই পইচাৰে ভূপেন দাক বিদেশত পঢ়াইছিলে। তেওঁ মানে গাৰ্জেন টাইপো আছিল, বন্ধু চব আৰু। তেওঁ ভূপেন দাৰ মেনেজাৰ, ফাংচন ঠিক কৰাৰ পিছত ভূপেন দাই যে তুমি পোৱা নাই, এইবাৰ পাইছো, ভূপেন দাই যে গান গাই থাকে, তেওঁ পিছফালৰ পৰা এইখন ধৰি থাকে কাগজখন, পাতল এইটো গান, এবাৰ এইটো গান, গোটেইখিনি তেওঁ নিজে ভাল গান গাইছিলে। তেওঁ গাইছিলে, ভূপেন দাৰ সৰুতে একেলগে গাইছিলে, কিন্তু তেওঁ মানে গানলৈ ইমান নগ'ল। আৰু তেওঁৰ আৰু এটা অৱদান আছে, তেওঁ অসমত প্ৰথম বড়ো চিনেমা বনাইছিল, জিউনি চিমাং বুলি। তেওঁ প্ৰথম বড়ো চিনেমা, বড়ো মানুহেও বনোৱা নাই, তেওঁৱে বনাইছিল কোকৰাঝাৰত। সেইটো এটা হেৰি দিশ। এই অমৰ দা মানে ভূপেন দা একদম এইটো কয় আৰু একদম খাচ আৰু একদম মানে মনে প্ৰাণে মানে ভাল পোৱা। অমৰ দা অলপ সোনকালে ঢুকালে, এতিয়া থকা হলে সেইটো মানুহ জানিলে হয়, কিন্তু তেতিয়া তেওঁ যথেষ্ট আগতে ঢুকাই গ'ল। এতিয়াও তাতে থাকে নিজৰ ঘৰতে। অমৰ দাই এদিন ক'লে যে হেৰি তোমাক ভূপেন দাই এবাৰ লগ কৰিব বিচাৰিছে। মই এতিয়া ভয় খাই গৈছো, ভূপেন দাক বহুত চিনি আৰু ভয় কৰো, ওচৰলৈকে নাযাওঁ। এনেই যদিও ঘৰুৱা সম্পৰ্ক, ওচৰলৈ যাবলৈ ভয় লাগে, এনেকুৱা ধৰণৰ তেওঁৰ পাৰ্চনেলিটি বা যিটো। তাৰপিছত ভূপেন দাৰ ওচৰলৈ গলো আৰু ভূপেন দাই মাতিছে, ভয়ো লাগিছে। ভূপেন দাহঁতে মানুহবিলাকক, ভূপেন দাহঁতৰ ফেমিলিত হওক, ভূপেন দাহঁতৰ ষ্টাইল আছে কথা কোৱাৰ, আৰু সুৰ আছে, ভাল লাগে কথাবোৰ চবৰে একে ধৰণৰ। তুমি মন কৰিবাচোন, অমৰ দাই হওক বা জয়ন্ত হাজৰিকাই হওক, তেওঁলোকে এটা ষ্টাইলত কথা কয়। তেওঁলোকে মানুহক, ল'ৰাবিলাকক বাপু বুলি মাতে, নামটো কাঢ়ি নামাতে, আৰু নাম পাহৰে ভূপেন দাই সাধাৰণতে। সেইকাৰণে বাপু বুলি সহজতে হয় আৰু বাপু তুমি বোলে অভিনয় কৰা বুলি এনেকে সুধিছে। নাই বিশেষ, মই অকমান নাটক এখন কৰিছো আৰু। ঠিক আছে, মই চিনেমা এখন কৰিম, তুমি তাত এক্টিং কৰিব লাগিব।
সেইটোৱে আৰম্ভণি আৰু ভূপেন দাই কৈছে নকৰা কথাই নাই তেতিয়ালৈ মই এক্টিঙৰ কথা একো নাজানো বিশেষ চিৰিয়াছলি লোৱাও নাই এক্টৰ বুলি ভবাও নাই কিবা প্ৰকাৰে সেইখনত কৰিলো আৰু নিপন গোস্বামী আছিলে তেওঁ ল'ৰা হৈছিলো মই উত্তৰ গুৱাহাটীত শ্বুটিং হৈছিলে গতিকে সেই তেনেকে যি সোমালো তাৰপিছত আৰু এই সূৰ্যৰ লগত জড়িত হৈ গোটেইখিনি মানুহ চিনেমাৰে বিদ্যুৎ দা সঞ্জীৱ দাহঁত তপন দাহঁত বা নয়ন প্ৰসাদ গোটেইখিনি চিনেমাৰে মানুহ তেনেকৈ চিনেমাই নাটকে মোটামুটি তেনেকে গৈ থাকিলো আৰু দাদা এটা বস্তু প্ৰায়ে আমি দেখিবলৈ পাওঁ যে যেতিয়া কোনোবা এজনে নাটকৰ পৰা চিনেমাত মানে কেমেৰাৰ সন্মুখত অভিনয় কৰে তেতিয়া তেওঁৰ অভিনয় বহুত নাটকীয় এটা আহে কিন্তু আপোনাৰ ক্ষেত্ৰত সেইটো দেখিবলৈ পোৱা নাই যে এটা মানে আপোনাৰ যিমানখিনি মই কাম দেখিছো এটা ফ্ৰী ফ্ল'য়িং এটা নেচাৰেল লেয়াৰ থাকে চ' আপুনি নাটকো তেনেকে কৰিছিল নে এইটো এটা কনচিয়াছ এফৰ্ট আপুনি দিছে যে নাটকৰ অভিনয় আৰু টিভিৰ মানে কেমেৰাৰ সন্মুখৰ অভিনয় বেলেগ বেলেগকে ৰাখি পেলাই এটা ডিমাৰ্কেশ্যন কৰিছে কিন্তু কথাটো এনেও মোৰ অৰিজিন নেচাৰেলি মই অকণমান তেনেকুৱা ধৰণৰে কৰো খুব বেছি লাউড এক্টিং বা হেৰি কৰিবলৈ মোৰ নিমিলে মানে মই নোৱাৰো বা মই এইটো কমফৰ্টেবল নহয় খুব লাউড এক্টিং চিঞৰ বাখৰ হাঁহি কান্দোন এনেকুৱা ধৰণৰ ড্ৰামেটিক সেইবিলাকত মই খুব ভাল নহয় বা নাটকতো মই যিমানখিনি নাটক কৰিছো মোটামুটি অলপ নেচাৰেলিষ্টিকে হয় কাৰণ কেৰেক্টাৰবিলাকো প্ৰায় তেনেকুৱাই কৰিছিলো এখনত কৰিছো লাউড কাভাৰ কৰিব লগা হয় ষ্টেজত কেতিয়াবা কৰিব লগা হয় ডাঙৰকে কথা ক'ব লাগিব বা হাঁহিটো ডাঙৰকে মাৰিব লাগিব কাৰণ অডিয়েন্সে দূৰৰ পৰা চাই সেইখিনি ভিজিবল হ'ব লাগিব তেওঁলোকে চাব পাব লাগিব সেইটো কাৰণে কৰা হয় কিন্তু মই তুমি কোৱা নিচিনাই মই সেইটোতে কমফৰ্টেবল যিটো তুমি কৈছা ৰিয়েলিষ্টিক বা অকমান নেচাৰেল এক্টিং কাৰণ এইটো বস্তু এতিয়া ফালে আহিলে এই বস্তুটো নেচাৰেল এক্টিং বস্তুটো কিন্তু আগতে অকমান নাটকীয় অভিনয়টো তুমি কোৱা নিচিনা আৰু বিশেষকে মঞ্চৰ পৰা অহা মানুহখিনি সাধাৰণতে অকমান লাউড হৈ বেছি কৰা নিচিনা হয় আগতে কয় মানে এই বেছি কৰিছে ইমান নাটকীয় আগতে অসমীয়া চিনেমাৰ ডাইলগ বিলাকো তেনেকুৱা আছিল ষ্টাইলটোৱে তেনেকুৱা আছিল লাহে লাহে কয় ক'ৰ পৰা আহিলি এনেকে জেপি দাই কেতিয়াবা খুব ধেমালি কৰি কয় জেপিত আছে ক'ৰ পৰা আহিলি এনেকে কথা নকয় নহয় কিয় এনেকে ক'ব লাগে মানে ক'ৰ পৰা আহিলি বুলি কওঁ জেপি দাই কেতিয়াবা ঠিকে কয় আগতে তেনেকুৱা আছিল এতিয়া কিন্তু সেইটো বস্তু মানুহে একচেপ্ট নকৰে এতিয়া মোটামুটি গোটেই অতিথি অহাৰ পৰা আৰু বেছি হৈ গ'লে বস্তুটো নেচাৰেল এক্টিং বা ৰিয়েলিষ্টিক এক্টিং এইটো গতিকে আমি সেই ভাল মানুহ পালো যে তেওঁলোকৰ পৰা অলপ প্ৰভাৱ পৰিছিলে আৰু কিছুমান ফুলদাবাত সিহঁতৰ নিচিনা মানুহ পালো তেওঁলোকৰ পৰা বহুত শিকিলো তপন দাক পালো বিভিন্নজন গুণীজ্ঞানী ব্যক্তিক পালো আৰু এইটো যিটো নেচাৰেল কৰা এইটো হয়তো মোৰ নিজৰ ভিতৰৰ পৰাই আছিল কিবা এটা মই খুব বেছি লাউড এক্টিং কৰিব নোৱাৰো নেচাৰেলি আৰু মই বিশেষকৈ হৈছে এটাই মই গুৰুত্ব দিওঁ যে মই ডিৰেক্টৰ সেক্টৰ মানে ডিৰেক্টৰে যিটো বিচাৰে মই সেইটো যিমান পাৰো দিবলৈ চেষ্টা কৰো মোৰ ফালৰ পৰা যিখিনি ষ্টাডি লাগে বা যিখিনি অধ্যয়ন কৰিব লাগে যিখিনি পাৰো সেইখিনি পৰ্যবেক্ষণ কৰিব লাগে সেইখিনি যিমান পাৰো কৰো কিন্তু মই ডিৰেক্টৰৰ ওপৰত সাধাৰণতে বেছি বিশ্বাস কৰো এই দিওঁ যে তেওঁ যিহেতু বিচাৰিছে তেওঁৰ স্ক্ৰিপ্ট তেওঁ লিখিছে তেওঁৰ কথা তেওঁ কি বিচাৰিছে সেইটোতহে বেছি গুৰুত্ব দিওঁ তেওঁ যিমানখিনি বিচাৰে সিমানখিনি দিবলৈ চেষ্টা কৰো আৰু যদি সেইটোত কৰোঁতে সফল হৈছো তেতিয়াহ'লে মোৰ ভাল লাগিব আৰু যদি ক'ৰবাত হয়তো পাৰাও নাই কিছুমান থাকে ডিৰেক্টৰৰ ওপৰত বহুত ডিপেণ্ড কৰে অৱশ্যে ডিৰেক্টৰজন একচুৱেলি চিনেমাৰ ক্ষেত্ৰত নাটকৰ ক্ষেত্ৰত নহয় বাৰু চিনেমাৰ ক্ষেত্ৰত কিন্তু ডিৰেক্টৰজনে মেইন তেওঁৱে যেনেকে চলায় মই এই আপোনাৰ নেক্সট মোৰ প্ৰশ্নটো এইটো আছিলে যে আপুনি যেতিয়া আৰম্ভ কৰিলে অভিনয় যাত্ৰা তেতিয়া আপুনি কাম কৰিলে ভূপেন হাজৰিকাৰ লগত তাৰপিছত আপুনি ভৱানীকে ছাৰৰ লগত কাম কৰিলে তাৰপিছত সময় আগবঢ়াৰ লগে লগে বেলেগ বেলেগ জাগাত কাম কৰিছে এই ইমান কেইজন এতিয়া আপুনি হিমজ্যোতি তালুকদাৰৰ লগত কাম কৰি আছে চ' ভূপেন হাজৰিকাৰ পৰা হিমজ্যোতি তালুকদাৰলৈকে এটা ডাঙৰ এটা জাৰ্ণি এটা আৰ্ক এটা চ' আপোনাক যদি সুধো যে কোনজন ডাইৰেক্টৰৰ কাম কৰা ষ্টাইলে আপোনাক বেছিকে অনুপ্ৰেৰিত কৰিছে যে মানে এটা ইম্পেক্ট পেলাইছে আপোনাৰ ওপৰত এজ এন এক্টৰ ফাৰ্ষ্টলি আৰু ছেকেণ্ডলি ভূপেন হাজৰিকাৰ পৰা হিমজ্যোতি তালুকদাৰলৈকে প্ৰত্যেকজন ডাইৰেক্টৰে এটা নিজা ষ্টাইল এটা আছে ডাইৰেক্ট কৰাৰ চ' এই ডাইৰেকশ্যন ষ্টাইলৰ কেনেকুৱা ধৰণৰ চেঞ্জেছ আপুনি তেতিয়াৰ পৰা এতিয়ালৈকে দেখা পাইছে এইটো হয় এইটো তুমি কোৱা কথাটো মই এই ক্ষেত্ৰত মই নিজকে অলপ মানে লাকি বা গৌৰৱবোধেই কৰোঁ কাৰণ একেবাৰে সেই আগৰ প্ৰজন্মৰ মানুহখিনি বা এতিয়া একদম চলি থকা এতিয়া একেবাৰে সৰু সৰু ল'ৰা ছোৱালীখিনিৰ লগতো কাম কৰি আছো একেবাৰে ভূপেন হাজৰিকাৰ পৰা আৰম্ভ কৰি তাৰপিছত ভৱেন্দ্ৰনাথ শইকীয়া আব্দুল মজিদ শিৱ ঠাকুৰ পুলক গগৈ মুনীন বৰুৱা
সেই গোটেইখিনি সেই আগৰখিনিৰ লগত কৰিলো। তাৰ পিছৰখিনিতো শান্তনা বৰদলৈ, বিদ্যুৎ চক্ৰৱৰ্তী, গৌতম বৰা, এনেকুৱা ধৰণৰ মানুহখিনিৰ লগতো কৰিলো। আৰু তাৰপিছত এতিয়া হিমজ্যোতি, ধ্ৰুৱ বৰদলৈ, জুলন কৃষ্ণ মহন্ত বা যিমান আছে এতিয়া, অনুপ্ৰাস দাস বুলি ল'ৰাজন আছে, আমি পিশাচখন কৰিছিলো, অমিতাভ, তাৰপিছত এতিয়া চিন্ময় শৰ্মা, এই ভাগত আৰু ভোট জলকীয়া, এনেকে চবৰ লগতে কৰি আছো। চব পৰিচালকৰ বিভিন্ন ধৰণৰ ষ্টাইল থাকে, কিন্তু এজন পৰিচালক, মোৰ পৰিচালকো এক্টৰো খুব ভাল, চবেই তেওঁক আমি খুব মিছ কৰোঁ, বিদ্যুৎ চক্ৰৱৰ্তী। তেওঁৰ পৰা বহুতখিনি শিকিছো, কাৰণ তেওঁ অলপ বেলেগ ধৰণৰ আছে। তেওঁ চিনেমেটিক জ্ঞানটো তেওঁৰ যথেষ্ট আছিল। অসমত খুব মানে কম মানুহৰে ইমান চিনেমেটিক মানে চিনেমা জানা মানুহ বুলি ক'লে গৌতম বৰা আছে, তেওঁ ভাল। কিন্তু বিদ্যুৎদাৰ বস্তুটো খুব ভাল লাগিছিল, বিদ্যুৎদাৰ কৰা ষ্টাইলটো। আকৌ কিছুমান মানুহৰ বেলেগ, এতিয়া ভৱেন শইকীয়া ছাৰৰ ষ্টাইলটো বেলেগ। তেওঁ যিটো বিচাৰিছে সেইটোৱে লাগিব, তাৰমানে তুমি বিচৰাটো নহ'ব। তেওঁ এনেকে ক'ব লাগিব, পাৰিলে তেওঁ মানে এক্টিং কৰি দেখুৱাই দিয়ে কিছুমান বস্তু। এই ধৰণৰ এক্সপ্ৰেছন লাগিব, এনেকেই কৰিব লাগিব, এইফালে যাব লাগিব, ইফালৰ পৰা সেইখিনিলৈ যাব লাগিব, তাত গৈ এইটো কৰিব লাগিব। আৰু তেওঁ বিশেষকে তেওঁৰ লগত ইণ্টাৰেষ্টিং কাৰণে কালিও সেইদিনাও কাৰোবাক কৈছো, কিছুমান ছাৰৰ লগত কাম কৰা ষ্টাইলটো বেলেগ, আৰু তেওঁৰ মানুহজনৰ বেলেগ ধৰণৰ আছিলতো, খুব পাৰ্টিকুলাৰ আছিলে। তেওঁ মানে যিটো বস্তু লাগিবই। আৰু মানে সেইদিনা মই কম বুলি ক'ব পাৰো, সেইদিনা আজি কৈ দিওঁ, ছাৰে মানে দাড়ি কমা শব্দ এটাও যদি কোনোবাই বদলাই খুব বেয়া পায়। তেওঁ মানে খুব মানে আমি আমাৰ ভাষাত টেঙা দিয়া বুলি কওঁ, মানে ইনডাইৰেক্টলি অলপ বেয়াকে মানে কয় কিছুমানক, যে তুমি নিজৰ মতে কৰি দিয়া যে, কয় এইখিনিতে যে কমাটো দিছো মানে অলপ ৰ'ব লাগিব, এই যে দাড়িটো দিছো মানে আৰু অলপ বেছিকে ৰ'ব লাগিব। মই আজি 2 বছৰ ধৰি এইখন যে লিখিছো চিত্ৰনাট্যখন, সেইটো মই এইবিলাক বহুত ভাবি চিন্তিহে কমাটো দিছো। তাত দাড়িটো মই মোক কিবা এটা কাৰণত দিছো, তুমিতো যদি কমাটোত যদি নৰোৱা তেতিয়াহ'লে মোৰ যিটো বিচাৰিছিলো সেইটো নাপাম নহয় দেই, এনেকে মানে বুজাই মানুহটো মানে কি আমি কওঁ মানে হেৰি কৰে আৰু। গতিকে বিভিন্ন জনৰ বিভিন্ন, সঞ্জীৱ হাজৰিকা, এইবোৰ মানুহৰ শান্তনা বৰদলৈ, তেওঁলোকে ভাল। কিছুমান পৰিচালক আছে একদম বান্ধি ৰাখে যে এইটোৱে কৰিব লাগিব, কিছুমান পৰিচালক আছে ঠিক আছে, এইটো এনেকুৱা আছিল, এনেকুৱা কথা, এইখিনি তুমি তোমাৰ মতে কৰা। এই মানে আপোনাক ইম্প্ৰোভাইজ কৰাৰ সুবিধা দিয়ে, কিছুমানে দিয়ে, কিছুমানে এই ভৱেন শইকীয়া ছাৰহঁতে মানে, বা ভৱেন শইকীয়া ছাৰ বুলিয়ে নহয় আৰু বহুত আছে, তেওঁলোকে কিন্তু ভাবি থাকে যে, বা শান্তনা বাইদেউহঁতে অলপ ষ্ট্ৰিক্ট, মানে কি আৰু তেওঁ এটা ভাবি থয়তো, ইমান দিন চিন্তা কৰি সকলো ইমাজিন এটা কৰিলে যে এইটো হ'ব, এনেকুৱা হ'ব, এইটো এনেকে কৰিব। গতিকে তেওঁলোকে বিচাৰে যে মই বিচৰা মতে কৰক। কিছুমানে ভাল পায় যে হ'ব ইমান কৰকচোন আপুনি, বা তই কৰচোন, ভাল নালাগিলে আকৌ এবাৰ কৰ, এনেকুৱা ধৰণৰ। গতিকে দুই বেলেগ বেলেগ ধৰণৰ পৰিচালক থাকিবই। আৰু হিমজ্যোতিও খুব তেনেকুৱা দেই, খুব লিবাৰ্টিও দিয়ে, কিন্তু খুব চিৰিয়াছ কামটোত ভৱেন শইকীয়া ছাৰৰ অলপ কোনোবাই কৈছিল, তেওঁ মিলেও অকমান কামবিলাকত তেওঁ খুব চিৰিয়াছ, খুব ডিচিপ্লিন, চিডিউল, টাইম, এইবিলাক সময়ত কৰা, সময়ত খুব মেইনটেইন কৰে, খুব মানে শৃংখলাবদ্ধভাৱে কামটো কৰে। আৰু সেইকাৰণে মানুহখিনি কষ্ট নহয়, মানুহখিনি কাম কৰি ভাল পায়। এতিয়া আগতে আমাৰ ওলাইছে কাৰণে কথাবিলাক কৈ আছো আৰু, আগতে আমাৰ শ্বুটিঙৰ ষ্টাইলবিলাক অলপ বেলেগ আছিল, এতিয়া অলপ চিজিল হ'ল। আগতে দিন ৰাত নাছিলে আৰু, গোটেই হ'ল নাইট শ্বুটিং। আগতে এনেকুৱা হ'ল নাইট শ্বুটিং, আমি 2 দিনো কণ্টিনিউ শ্বুটিং কৰি পাইছো কিছুমান চিনেমাত। আজিও হ'ল, কালি ৰাতি হ'ল, পিছদিনা ৰাতিপুৱা পুৰা দিনটো আকৌ চলিছে, এনেকুৱা শ্বুটিঙো হয় আগতে। আৰু কষ্ট হয় তেতিয়া, কিন্তু তেতিয়া অকমান চিনেমাটো অলপ, যেতিয়া ফিল্মত থকা সময় আৰু তেতিয়াৰ পৰা কৰিছো নহয়, এতিয়া ডিজিটেল অহাৰ আগতে, তেতিয়া আকৌ চিনেমাটো অকমান অলপ বেলেগ আছিল। এতিয়া সেই ক্ষেত্ৰত আকৌ তেতিয়া ভাল আছিল। এতিয়া বেছি প্ৰফেচনেল বা বেছি মেকানিকেল টাইপ হৈ গ'ল অকমান কথাবোৰ। তেতিয়া আকৌ একদম অন্তৰৰ পৰা কৰিছিল চবেই। এখন চিনেমা কৰিবলৈ 2 মাহ শ্বুটিং হয় আগতে দীঘলীয়াকে, এটা ফূৰ্তিৰ নিচিনা। গোটেইবিলাক ওলাই আহি একেবাৰে 2 মাহ ফূৰ্তি ফাৰ্তা কৰি এনজয় কৰি এটা পৰিয়ালৰ নিচিনা হৈ, একদম ককাই ভাইৰ নিচিনা এটা সম্পৰ্ক হৈ যায়, বণ্ডিংটো মানে সেইটো। আজিকালি সেই বস্তুটো অকমান কমি আহিল, আজিকালি সময় নাই। তুমি ধৰা আহিলা, মোৰ ছাত্ৰ মই যাওঁতে এনেকুৱা আৰু মানে, আকৌ মোৰ আজি অমুকত শ্বুটিং আছে বা অমুক ডাবিং আছে, ইমান মানে ভিতৰলৈ নোসোমায় আৰু, কৰিলে মেলিলে গুচি গ'ল। আৰু এইখন চিনেমা কৰাৰ পিছত তোমাক মই আৰু চিনিও নাপাম বা বহুত বছৰ কণ্টেক্ট নাই। কিন্তু আগৰ যিবিলাক আছিল তাত এটা সেই বণ্ডিংটো থাকি যায়, বাই ভনীৰ নিচিনা, ককাই ভাইৰ নিচিনা সম্পৰ্ক এটা। এইটোৱে কাৰণ নেকি, মানে মই জাষ্ট আপোনাক মাজত সোমাইছো, যিটো আপুনি ক'লে যে আগৰ দিনত এটা বণ্ডিং এটা হৈছিলে এক্টৰবোৰৰ মাজত, বা 2 মাহ একেৰাহে শ্বুটিং হয়, মেকানিকেল ডেটছটো কম আছিলে, সেইটো বাবে এনেকুৱা হয় নেকি যে আজিকালি যিবোৰ অসমীয়া চিনেমাত, চব নহয়,
কিছু সংখ্যক অসমীয়া চিনেমা যেতিয়া আমি দেখা পাওঁ যে এজন অভিনেতাই অভিনয় কৰি আছে, আমাৰ লাগে যে তেওঁ অভিনয় কৰি আছে, তেওঁ সেই কেৰেক্টাৰটো নহয়। আগৰ দিনত ধৰক মানে লাগিছিল যে মোৰলেছ যে হি ইজ দ্যাট কেৰেক্টাৰ। আপুনি কোৱা এইটো এটা কাৰণ হ'ব পাৰে নেকি? হ'ব পাৰে, নিশ্চয় পাৰে, হয় হয়, সেইটো হয়ো। তাৰমানে সেই বস্তুটো এতিয়া অকণমান কমি গ'ল। এইটো উপায় নাই, সময়ৰ লগত সলনি হৈ যায়। এতিয়া সময় দিব নোৱাৰে আজিকালি মানুহখিনিয়ে, চবৰে বেলেগ বেলেগ এংগেজমেণ্ট থাকে, আৰু এখন চিনেমা আছে, কিবা আছে, ঘৰুৱা সমস্যা। আগৰ দিনত মানে ফূৰ্তিৰ মাজেদি কামটো কৰিছিল। তাৰমানে চিনেমা সংখ্যাও কম আছিল। সংখ্যা কম আছিল, এটা ইউনিট, ডাঙৰ ডাঙৰ ইউনিট। আগতে প্ৰায়ভাগ চিনেমাত 1.5 মাহ 2 মাহ শ্বুটিং হয়, 45 দিন হয় সাধাৰণতে। 2 এজনৰ বাতি ভৱেন শইকীয়া ছাৰৰ সদায় শ্বুটিং তেওঁৰ ফিক্স আৰু মোটামুটি 20 দিন কয়, 18 দিনত শেষ হয়। তেওঁৰ চিষ্টেমটো তেনেকুৱা, 20 দিন অমুক তাৰিখে হ'ব, চবেই জানে 2 দিনৰ আগতে শেষ হ'ব। যদি কিবা কাৰণত কিবা ধুমুহা বৰষুণ কিবা ধৰণৰ দুৰ্যোগ নাহে, যদি প্ৰাকৃতিক দুৰ্যোগ বা কিবা, তেওঁলোকৰ ক্ষেত্ৰতো মানুহখিনি সদায় চিৰিয়াছ, কাৰণ তেওঁলোকক যথেষ্ট সন্মান কৰে, গোটেইখিনিয়ে ফুল টাইম দি বা ফুল ছাপোৰ্ট দি বা ভিতৰৰ পৰা কামটো কৰে। গতিকে ছাৰৰ লগত খুব সেইটো ভাল আছিল, খুব হিচাপত চিৰিয়েল হয়। তেওঁ নিজেও খুব জানে, খুব হিচাপী মানুহ, তেওঁৰ এইবিলাকো বহুত কাহিনী আছে। এটা ছেকেণ্ড যে তেওঁ অপব্যয় নকৰে, তেওঁৰ এটা বেলেগ ষ্টাইল আছিল। আৰু এটা চামে কৰিছিল খুব লাহ বিলাহত তেতিয়া দিনত, একদম ফূৰ্তি ফাৰ্তা কৰি, পাৰ্টি চাৰ্টি কৰি, মানে এই 2 মাহ ফূৰ্তি আৰু মানে দিনত শ্বুটিং, ৰাতি অলপ ৰিলেক্স কৰা, পাৰ্টি চাৰ্টি কৰি, সেইটো এটা বেলেগ লাইফ। কিন্তু সেইটো এক ক্ষেত্ৰত ভালো আছিলে। সেই বস্তুটো তুমি যিটো ক'লা, ভিতৰৰ পৰা বস্তুটো সোমাই গৈছিল মানুহবিলাক। এতিয়া কোনটো এক্টৰে কোন কৰিছে, এতিয়া ধৰা মই আজিকালি কিছুমান কৰিছো, কোন এক্টৰ এইটো কেৰেক্টাৰ কৰিছিল বা কোনোবাই কি কৰিছিল, কোন আমাৰ নাজানে আৰু। ধৰা তুমি এটা কেৰেক্টাৰ কৰি গুচি গ'লা, মই কৰি গুচি গ'লো, এই ধৰণৰ কাৰবাৰ আছে। আগতে কেম্প কৰি একেলগে থাকি মেলি, পাকঘৰ একেলগে থাকে, এতিয়াও হয়, এতিয়াও নোহোৱা নহয়। তেতিয়া অকণমান সেই বস্তুটো অকণমান ডিফাৰেঞ্চ হ'ল। আজিকালি ডিজিটেল বস্তুটো অহাৰ পিছততো গোটেই কাৰবাৰটো চেঞ্জ হৈ গ'ল বহুতখিনি। এতিয়া উপায় নাই, সময়ৰ লগতে চলিবই লাগিব। আমি ভৱেন শইকীয়া ছাৰৰ কথা আপুনি ক'লে, আমি জানো যে ভৱেন শইকীয়া ছাৰে যেতিয়া গল্প এটা লিখে বা এখন উপন্যাস লিখিছিলে, তেওঁ এটা খুব আল্ট্ৰা ডিটেইলিং মোডত যায়, যে এই ল'ৰাজনে বা এই কেৰেক্টাৰটোৱে এনেকে দল এখন বন্ধ কৰিব, এনেকে খোজকাঢ়ি যাব। তেওঁ সেই বস্তুটো চিনেমাটো প্ৰায় দেখা পোৱা যায়। আপুনি এনেকে ক'লে যে হিন্দীত তালুকদাৰৰ মাজত ভৱেন শইকীয়া ছাৰৰ অলপ প্ৰতিচ্ছবি মানে দেখা পোৱা যায়। চ' হিমজ্যোতি আৰু ভৱেন শইকীয়া ছাৰৰ যিটো এটা মানে চিমিলাৰিটিৰ কথা কয়, যে হিমজ্যোতিয়ে বাৰু সেই একে আল্ট্ৰা ডিটেইলিং মোডতে কাম কৰে নে অকণমান ভৱেন শইকীয়া ছাৰতকে কম? নাই ভৱেন শইকীয়া ছাৰতকে কমেই হ'ব, কাৰণ ভৱেন শইকীয়া ছাৰৰ ডিটেইলিংটো নামেই আছে। তেওঁ যেনে গল্পটো লিখিছিল, মই কালিও ক'ৰবাত কৈছো, ছাৰৰ সেইটো মানে স্পেচিয়েলিটি আছিল, ছাৰৰ বিশেষত্ব। তেওঁ খুব ডিটেইলিঙত যায়, আৰু তেওঁ মানে মই যে ক'লো, তেওঁক লাগে মানে লাগিবই। তাৰমানে স্ক্ৰিপ্টত যদি আছে 3টা কেঁচা জলকীয়া, 2টা পকা জলকীয়া, 3টা কেঁচা জলকীয়া লাগিব, 2টা পকা জলকীয়া লাগিব, তুমি দিবই লাগিব প্ৰডাকশ্যন মেনেজাৰ বা আৰ্ট ডিৰেক্টৰ যদি হওক। তাৰমানে কিছুমানে কয় ধৰা 3টা যে 1টা পকা জলকীয়া হ'লেনো কি হ'ব, একেই কথানো, কিনো দেখাতনো কি হ'ব। কিন্তু ছাৰে যে ভাবিছে, ছাৰ সেইটো লাগিবই। শ্বকটো কিবা এটা ল'ব পাৰে। নহয়, এতিয়া 3টা কেঁচা জলকীয়া, 2টা পকা জলকীয়া নহয়, 3টা পকা জলকীয়া, 2টা কেঁচা জলকীয়াটো হ'ল, কিনো দেখাতটো মানুহেনো একো গম নাপায় ন। কিন্তু তেওঁ মানে সেই ডিটেইলিংবিলাক তেনেকুৱা, তেওঁ যিটো ভাবে, তাৰমানে যিটো তেওঁ কল্পনা কৰে, সেইটো মানে তেওঁ খুব ডিটেইলিঙত, মানে তেওঁ গল্পটো তেনেকুৱা খুব সূক্ষ্ম কথাবোৰ লিখে। আৰু তেওঁ সেই চিনেমাটো তেওঁ যি বিচাৰিছে একুৰেট, মানে সেই একুৰেট বস্তুটো বিচাৰে। কিছুমান এতিয়া আমাৰ এতিয়া কিছুমান কামত ডিৰেক্টৰ, অমুক ধৰা জলকীয়া, তুমি ডিৰেক্টৰ এই পকা জলকীয়া, কেঁচা জলকীয়া 3টা বা পকা জলকীয়া, তেওঁ আৰ্ট ডিৰেক্টৰে ক'লে এতিয়াতো নাপাম পকা জলকীয়াটো, হ'ব দিয়া কেঁচা জলকীয়া দিয়া, কিনো আৰু, এনেকুৱা হয় সাধাৰণতে। ছাৰৰ মানে সেইটো নহ'ব, যিটো বিচাৰে সেইটো লাগিব। হিন্দীটোৰো আছে সেইটো বস্তু, হিন্দীতেও মানে ডিটেইলিঙত কাম কৰি ভাল পায়। আৰু ছাৰৰ বস্তুটো আছিল, ছাৰে লিটাৰেচাৰটোত বেছি গুৰুত্ব দিছিল। সেইকাৰণে কিছুমান মানুহে কৈছিল যে ছাৰৰ চিনেমাটোতকে সাহিত্যটো বেছি গুৰুত্ব পায়, মানে চিনেমেটিক হেৰিটোতকে গল্পটো বা ডাইলগ বা সেইখিনিত বেছি গুৰুত্ব দিছিল বুলি কয়। চিনেমেটিক সেইটো টেকনিকেলি মানে আৰু অলপ যদি চিনেমেটিক আৰু যদি মানে আৰু যদি চিনেমেটিক হ'লে আৰু বহুত ওপৰলৈ গ'ল বুলি কিছুমানে কয়, এনেকুৱা ধৰণৰ কথা আহে। কিন্তু ছাৰে সেই চবৰে নিজৰ নিজৰ কথা, ছাৰ যিহেতু সাহিত্যৰ মানুহ, তেওঁ সেইটোত বেছি গুৰুত্ব দিছিল। তেনেকেই তেওঁৰ চিনেমা মানুহে ভালো পালে, চালেও। আপোনাৰ আহিবলগীয়া ছবিখন হ'ল মৰমৰ দেউতা, এখন বিখ্যাত উপন্যাস ভৱেন শইকীয়া ছাৰৰ। মোৰ মানে এইটো জানিব মন যায়, যেতিয়া আপুনি উপন্যাসখন যেতিয়া আপুনি পঢ়িছিল, ছাৰে লিখা ষ্টাইলটো এনেকুৱা যে প্ৰতিটা কেৰেক্টাৰ আমাৰ মনত এটা
ৰোল টাইপ গৈ থাকে যে এই ৰোলটো কেনেকুৱা হ'ব আমি এটা মনত এটা ভাৱধাৰণা কৰি লওঁ যেতিয়া আপোনাৰ স্ক্ৰিপ্টখন দিলে আপোনাৰ কেৰেক্টাৰটো দিলে বাপেকৰ দেউতাকৰ কেৰেক্টাৰটো দিলে কেৰেক্টাৰটো পঢ়াৰ লগে লগে আপুনি কিতাপখন পঢ়োতে যেনেকুৱা ধৰণৰ এটা প্ৰতিচ্ছবি আপোনাৰ এটা ভাৱনাত ক্ৰিয়েট হৈছিলে ঠিক তেনেকুৱাই পালে নে অকণমান বেলেগ পালে আৰু যেতিয়া আপুনি কেৰেক্টাৰটো পৰ্ট্ৰে কৰিলে এইটো আপোনাৰ ইম্প্ৰভাইজড ভাৰ্চনটো বেছি হেভি হ'ল নে ডাইৰেক্টৰ্ছ ভাৰ্চনটো বেছি হেভি হ'ল প্ৰথম কথা হ'ল কিতাপখনৰ বস্তুটো যিটো আছিলে সেইটো ছাৰৰ আৰু তেতিয়া লিখা সেই 89 কেনেকুৱা সময়তে ওলাইছিলে গতিকে কিতাপখনতো এটা ছাৰৰ সদায় থাকেই একদম ডিটেইলিং বা এটা প্ৰতিচ্ছবি এটা আহি আহে কিন্তু আমি যেতিয়া চিনেমাখন কৰিবলৈ ল'লো বা স্ক্ৰিপ্টখন দিলে তেতিয়া আমি ইমডিটিও এইটো এই সুযোগতে কৈ থওঁ যে আমি একুৰেট একদম ছাৰ হুবহু কপিটো মানে কৰি পেলাই কৰা নাই আমি ডিৰেক্টৰৰ যিটো ইমডিটিৰ কথা হ'ল যে যিহেতু তেতিয়াৰ ছবিখন তেনেকে যদি একেবাৰে দেখুৱাই দিওঁ তেতিয়া কপি কৰাৰ নিচিনা এটা বেলেগ ধৰণৰ বস্তু হ'ব কিন্তু মই যদি ডিৰেক্টৰ হিচাপে মোৰ অকণ ইনপুট নাথাকে বা মোৰ বস্তুটো তেওঁৰ মেইন সাৰাংশটো তেওঁৰ তাক লৈ তেওঁৰ ইংজিতে নিজৰ ধৰণে তাক প্ৰেজেণ্ট কৰিছে গতিকে মই সেই কিতাপখনৰ কথাটো লৈ বৰ বেছি যোৱা নাই কাৰণ কিয় গ'লে অকণমান খেলি মেলি হ'ব পাৰে মই হিন্দীতে যেনেকে বিচাৰিছে মই তেনেকে কৰিবলৈ চেষ্টা কৰিলো আৰু বহুতখিনি সলনি কৰিছে এতিয়া চালে গম পাব এতিয়া তাত কিছুমান এতিয়া সেইটো এতিয়াৰ সময়ৰ লগত খাপ খোৱাকে কৰিলে এমজিতে এতিয়া 2024 25 26 যিটো এতিয়া যিটো চলি আছে তেতিয়া হয়তো ল'ৰা এটা চাইকেল চলাই গৈছিল এতিয়া বাইক চলাই যাব লাগিব এইটো মোবাইল আহি গ'ল বিভিন্ন ধৰণৰ কথা আহি গ'ল গতিকে হিন্দীতে সেই ডাইৰেক্টৰ স্বাধীনতাটো লৈ পেলাই তেওঁ বেলেগ ধৰণে অকণমান কৰিছে কাৰণ এনে কৈছে যদি সেই বস্তুটো একুৰেট কৰিবলৈ যাওঁ তেতিয়াহ'লে হয়তো আমি ঠিকমতে কৰিবও নোৱাৰিম আৰু এতিয়াৰ নতুনত্ব একো নাপাব মানুহে গতিকে বস্তুটো যিখিনিয়ে চাইছে 2-4জনে চাইছে দিল্লীত শেহতীয়া ফেষ্টিভেলতো চালে তাতো ভাল পাইছে আৰু বিশেষকৈ মই এইখিনিতে কৈ দিছোঁ মই ভৱেন নেতাচাৰ্যৰ বাইদেউ মানে প্ৰীতি শইকীয়া বাইদেউ আৰু তেওঁৰ ছোৱালী সংগীতা শইকীয়া তেওঁলোকক দেখুৱাইছিলে মাজতে এদিন তেওঁ আহিছিলে আমেৰিকাত থাকেতো জিন্তি মানে ভৱেন নেতাচাৰ্যৰ ছোৱালী তেওঁলোকক দেখুৱালে তেওঁলোকে পিছত মই ফোন কৰিছিলোঁ মোকো ফোন কৰিছিলে জিন্তিয়ে তেওঁলোকে ভাল পাইছে মানে আমি এটা ভয় লাগি আছে ডিএনৰ ভৱেন নেতাচাৰ্যৰ কাম এটা চোৱাটো অকণমান অলপ ৰিস্কি মানে এটা হেৰি থাকে টেনচন এটা থাকে হিন্দীটোৰো ভয় এটা আছিল আমাৰো এটা ভয় আছিল মানুহে বা কেনেকে লয় কিন্তু বাইদেউ আৰু বাইদেউৰ ছোৱালীয়ে খুব ভাল পালে মানে মোৰ ভাল লাগিছে কৈছে যে ছাৰে মানে এওঁ বনালে চিনেমাখন যেনেকুৱা ধৰণে বনালে হয় তেনেকুৱা ধৰণে লাগিছে আৰু তোমাক দেখি মানে দেউতালৈ মনত পৰি গৈছে মানে ভৱেন ছাৰলৈ বোলে মনত পৰি গৈছে সেইটো কৈছে কাৰণে মানে সেইটোৱে অকণমান এটা শান্তি যে অন্ততঃ তেওঁলোকে যদি কৈ দিলে যে ইছৰান কি কৰিলা বৰ বেয়া কাম কৰিম তেতিয়াহ'লে বৰ বেয়া লাগিল ঠিক এটা আমি তেতিয়া ভাবিব লাগিল নতুনকে কিন্তু যদি তেওঁলোকক যেতিয়া কানেক্ট কৰিছে বা দিল্লী বা চেন্নাইত চলিছিল দিল্লীত এজন গুজৰাটী মানুহ চালে তেওঁ কৈছে হেৰিত বাইটত তেওঁ মানে ভাষা নাজানে যদিও ছাবটাইটেল পঢ়িয়ে তেওঁ খুব ভাল পাইছে গতিকে ভাবিছো যিটো নতুন ধৰণে প্ৰেজেণ্ট কৰিছো আমি বা এমজিতে কৰিছে সেইটো চাগে ভালে পাব মানুহে এটা নতুনত্ব পাব ছাৰৰ গল্পটোতকে মূল জুমুঠিটো একে ৰাখি পেলাই এতিয়া যুগৰ লগত খাপ খুৱাই কৰা হৈছে অকণমান কওকচোন বাকী আপোনাৰ যিকেইজন পোষ্টাৰ আছে মহম্মদ ইতাক তেওঁলোকৰ লগত কাম কৰাৰ অভিজ্ঞতা কেনেকুৱা পালে আৰু বিশেষকে দুজন আপোনাৰ মেইন ল'ৰাজন তেওঁ ধৰক বিভিন্ন সিৰিজ চিনেমাত কাম কৰি আহিছে তেওঁৰ লগত বিশেষকে কাম কৰাৰ অভিজ্ঞতা কেনেকুৱা আৰু বণ্ডিংটো কেনেকুৱা আছিলে নাই ভাল সেইটো তাৰমানে আমি এমজিতে এটা কাম কৰিছিল আমি কিছুমান চিনেমাত কৰা যায় আমি শ্বুটিং হোৱাৰ কিছুদিন আগতে আমি কেইদিনমান বহিছিলোঁ অকণমান ৱৰ্কশ্বপৰ নিচিনাকে গতিকে সেইটোৱে বহুত কামত দিলে অপৰ্ণা মোৰ পত্নীৰ চৰিত্ৰত কৰিছে অপৰ্ণাৰ লগত আগতে কাম কৰি গতিকে এটা বণ্ডিং আগৰ পৰাই আছে কিন্তু বধি ক্ষেত্ৰত আমি বধি বুলি মাতো নতুনকে পালো কিন্তু বৰ ভাল ল'ৰা আৰু তাৰ কাম চাই আছো পাতাল লোক হওক অল ইণ্ডিয়া ৰেংক হওক বা ৰণাইডু এইবিলাকত পাতাল লোকত বিশেষকৈ নাম কৰিলে এতিয়া ৰিচেণ্টলি এখন তাৰ কালি এই 1 তাৰিখে মুক্তি লাভ কৰিছে গ্ল'ৰী বুলি নেটফ্লিক্সত গতিকে সি বহুত কাম কৰি আছে আৰু সি বিশেষকৈ বম্বেতে কাম কৰিছে দিল্লীত যদিও আছিল ডাঙৰ দীঘল দিল্লীত হৈছিল বম্বেতে কাম কৰি আছে গতিকে আমি ভাবিছিলো সি মুম্বাইৰ পৰা আহিছে অকণমান দিগদাৰ হ'ব নেকি এডজাষ্ট এটিটিউড বুলি বা আমাৰ লগত এডজাষ্ট কৰিব পাৰিব নাই কিন্তু একদম ঘৰুৱা হৈ গ'লো আমি এখন হোটেলতে আছিলো মঙলদৈত শ্বুটিং হৈছিলে সদায় একেলগে লগ হওঁ গধূলি সিও গীটাৰ বজাই গান চান গাই ভাল পায়
আমি কেতিয়াবা গীটাৰখন লৈ বহো, এনেকুৱা ডাঙৰ বন্ধুত্বমূলক সম্পৰ্ক এটা হৈ গ'ল আৰু খুব ভাল এক্টৰ, খুব ভাল অভিনয় কৰিছে। আৰু এইখন তাৰ অসমত ডেবিউট তাৰ আৰম্ভণি, গতিকে এজন ভাল অভিনেতা অসমীয়া দৰ্শকে পাওঁ বুলি আশা কৰিছে। আৰু বন্দীৰ ক্ষেত্ৰত আমাৰ একো অসুবিধা হোৱা নাই, এই সুন্দৰকে সকলো প্ৰত্যেকটো কেৰেক্টাৰে, অৰুণ দাও আছিলে এটা চৰিত্ৰত, তাৰপিছত গৌৰৱ বৰা বুলি তেওঁ আছে, বেছি চৰিত্ৰ নাইতো, কেইটামানে চৰিত্ৰ, কিন্তু গোটেইখিনিয়ে মিলি যদি আমি ৱৰ্কশ্বপটো কৰাৰ কাৰণে আমাৰ বহুত সুবিধা হ'ল। এই সপ্তাহমান আমি কথা বাৰ্তা পাতি বুজি পালো, চিনিয়াৰ্ছ কৰিলো, কিবা কৰিলো, এনেকে কৰি আমাৰ একো অসুবিধা হোৱা নাই। খুব কম দিনতে ভৱেন নেকাই ছাৰৰ নিচিনাকে ষ্টাইলতে যিটো কৰিছিলো মই অথনি, প্ৰায় 15 দিন মানতে আমাৰ শ্বুটিংটো কমপ্লিট হৈ গৈছে, একো অসুবিধা নোহোৱাকে। এনেকুৱা নহয় যে বহুত ৰাতিলৈ শ্বুটিং কৰিছো, বহুত কষ্ট হৈছে, এইবিলাক নাই। ৰাতিপুৱা সোনকালে আৰম্ভ হয়, ৰাতি সোনকালে শেষ হয়, আৰামত কামটো ধুনীয়াকে কৰিছো। আৰু খুব হিন্দীটো খুব ৰিলেক্সকে ধুনীয়াকে চিজিলকে কামটো কৰি ভাল পায়, গতিকে সেইকাৰণে চাগে কামটো যদি কৰি মানুহৰ ভাল লাগে তেতিয়া আউটপুটটো সাধাৰণতে ভাল হয়। কামটো কৰি যে মই এটা কি কৰিলো, ইমান কষ্ট, এই ৰাতি ইমান দেৰি কৰি দিলে, খাবলৈ ভালকে দিয়া নাই, এনেকুৱা ধৰণৰ কথাবিলাক থাকিলে কামটোত হেৰি পৰে, এফেক্ট হয়, যে মনটো ভাল লাগি নাথাকিলে কামটো ৰিজাল্টটো তাত দেখা যায়। গতিকে সেই হিচাপত ভাবিছো যে ভালেই হ'ব। আৰু বণ্ডিঙৰ একো সমস্যা হোৱা নাই, খুব সুন্দৰকে এতিয়াও সি আহিছে, আমি একেলগে মিলিজুলি ইফালে সিফালে গৈ আছো, গতিকে আমাৰ এটা ঘৰুৱা সম্পৰ্ক হৈ গৈছে, গতিকে একো অসুবিধা হোৱা নাই। আপোনাক অভিনেতা হিচাপে সুধিছো যে এনেকুৱা কিবা চৰিত্ৰ আছে নেকি যিটো ধৰক আপুনি ভাবে যে এই চৰিত্ৰটো যদি পালো হৈ কৰিব খুব ইচ্ছা আছে, বা আপোনাৰ সমসাময়িক যিসকল অভিনেতা আছে তেওঁলোকে কিবা এটা ৰূপায়ণ কৰা চৰিত্ৰ আপুনি ভাবে নেকি যে এই চৰিত্ৰটো এওঁ নহয়, মই কৰিলে মই অলপ বেছি ভালকে কৰিব পাৰিলো? তেনেকৈ ডাইৰেক্টলি চৰিত্ৰ হিচাপে নহয়, কাম চামবিলাক চাই থাকো, ভাল ভাল চৰিত্ৰ কৰিবলৈ ভাল লাগে, কিন্তু অকমান মোৰহে মানে ভাল হেৰি এটা চৰিত্ৰত এবাৰ কৰি চাবলৈ বহুতে কৈ আছে। আপোনাক সাধাৰণতে ঠাণ্ডা মুণ্ডা এনেকুৱা কেৰেক্টাৰে কৰে, আপুনি আগৰ পৰাই কৰি আহিলো বেছিভাগ, আৰু আপোনাক অলপ নিগেটিভ কেৰেক্টাৰটোত চাবলৈ মন আছে বুলি বহুতে কৈ আছে, বহুতে ভাবিছেও যে আপোনাকতো এটা কৰিম, এনেকুৱা হয়তো কৈ থাকে এতিয়া নতুন জেনেৰেশ্যনৰ খিনিয়ে। তাৰে এটা কাম সেই কলংকাৰ বুলি কৰিছিলো যে, তাত নিৰ্ণয় মোক এনেকুৱা এটা চৰিত্ৰ দিছিলে, অকমান নিগেটিভ কেৰেক্টাৰ এটা, মাফিয়া টাইপৰ, এনেকুৱা চৰিত্ৰ মই কম কৰিছো, সেইটো কৰি ভাল লাগিছিলে সেই ভেৰিয়েশ্যনটোৰ কাৰণে। গতিকে সেই তেনেকুৱা ধৰণৰ কিবা ভাল চৰিত্ৰ এটা পালে কৰিবলৈ খুব মন আছে। এনেই পাৰ্টিকুলাৰলি অমুকটো কেৰেক্টাৰ বুলি নহয়, কিছুমান চিনেমা চাই পেলাই তেনেকুৱা মনলৈ আহে কেতিয়াবা, কিন্তু এতিয়া পটকে মোৰ নাম মনত পৰা নাই। কিন্তু অকমান নিগেটিভ চৰিত্ৰ কিন্তু ইম্পৰ্টেণ্ট, মানে ভাল চৰিত্ৰ এটাত কৰিবলৈ কৰি চাবলৈ নিজকে এবাৰ ট্ৰাই কৰি চাবলৈ মন এটা আছে। চিৰিয়েল কিলাৰ সেই ধৰণৰ কাৰোবাক মই কিবা ষ্টৰি শুনাইছেও তেনেকুৱা, ভাবিছো যদি হয় গৈ কামবোৰ সুবিধা মতে তেতিয়া হয়তো কৰিম তেনেকুৱা কাম। অভিনয়ৰ বাহিৰে ডাইৰেকশ্যন কৰাৰ কিবা হেৰি আছে নেকি? যে নহয়, মই একচুৱেলি ডাইৰেকশ্যনত নগলো, মই তেতিয়া অকমান হেৰি হৈছিল, মই এচিষ্ট কৰিছিলো বহুত কেইটা কামত, সেইটো বহুতে নাজানে বাৰু। বহুত ভাল ভাল চিনেমা দূৰদৰ্শনৰ, গুৱাহাটী দূৰদৰ্শন যিখন প্ৰথম চিৰিয়েল আছিল জীৱনৰ বাটত, গুপ্তা ডাইৰেক্ট কৰিছিল, সেইখনত মই এচিষ্ট কৰিছিলো। গুপ্তাৰ 2খন চিনেমা সূত্ৰপাত আৰু অভিমানত মই এচিষ্টেণ্ট ডিৰেক্টৰ আছিলো। বিদ্যুৎ চক্ৰৱৰ্তী ৰাগ বিৰাগ আৰু শান্তনা বৰ্মনৰ অদাৰ্য, সঞ্জীৱ হাজৰিকাৰ হলধৰ, এইবিলাকত মই এচিষ্টেণ্ট ডিৰেক্টৰ আছিলো। গতিকে আছিলো, কিন্তু পিছলৈ দেখোন সেইটোত ইমান আগ্ৰহটো নজন্মিল, যে এক্টিংটোতে বেছি কমফৰ্টেবল বা বেছি সুবিধাজনক মোৰ কাৰণে বেছি ভাল হ'ব। কাৰণ ডিৰেকশ্যনত বহুত পাই আছো, আমাৰ লগৰ ল'ৰাই হওক বা এতিয়া চামৰ হওক, বহুত ভাল ভাল ল'ৰা ওলাইছে ডিৰেকশ্যনৰ, গতিকে তেওঁলোকে ডিৰেকশ্যন কৰক, আমি তেওঁলোকৰ লগত এক্টিং কৰিম, সেইটোৱে হ'ব। দাদা, আপোনাক যদি আজি মই কওঁ যে 40 বছৰ আগৰ আপোনাক লৈকে, আপোনাৰ 40 বছৰ আগৰ যিজন মিণ্টু বৰুৱা, তেখেতক মই আপোনাৰ সন্মুখত আনি দিলো, আনি পেলাই এটা এডভাইচ আপুনি দিব, কি এডভাইচ দিব? তেতিয়াহ'লে দিম যে প্ৰথম কথা অলপ পঢ়া শুনা কৰিব লাগিছিল বেছিকে। এই স্কুল কলেজৰ পঢ়া শুনাই নহয়, অভিনয় বা এইটো ক্ষেত্ৰৰ পঢ়া শুনা বেছিকে কৰিব লাগিছিল। অলপ কৰিলো, কিন্তু ক'লোৱে অলৰেডি পঢ়া শুনাটোত বেছি গুৰুত্ব নিদিয়াৰ কাৰণে অকমান নিজকে পিছ পৰি ৰলো যেন লাগে, ষ্টাডিটো অকমান কম হ'ল। পঢ়া শুনা কৰিব লাগে, যদি ভালকে পঢ়া শুনা কৰি আৰু অলপ এক্টিংটো গভীৰভাৱে লৈ আৰু অলপ যদি পুংখানুপুংখভাৱে অভিনয়টো শিকি ললো হয়, শিকি ল'ব পৰা হলে আৰু ভাল হলে, এতিয়া যদি যিখিনি কৰি আছো তাতকে আৰু নিজকে ডেভেলপ কৰিব পাৰিলো হয়। সেইটোৱে মোৰ মতে মোৰ
দুৰ্বলতা বুলি ক'লে সেইটোতে কৰিব লগা আছিল যে পঢ়া শুনাৰ ক্ষেত্ৰত অলপ ৱৰ্ল্ড চিনেমা হওক বা যিকোনো বস্তু থিয়েটাৰ ষ্টেনিষ্টাভিস্কি হওক বা যিখিনি সেইবোৰ গোটেই কথাবোৰ আৰু অলপ ভালকে পঢ়া শুনা কৰা হ'লে মোৰ এক্টিং স্কিলটো বা এক্টিং অভিনয়ৰ প্ৰতিভাখিনি হয়তো আৰু অলপ আগবাঢ়ি গ'ল হয় যেন মোৰ অনুভৱ হয় তেতিয়া আৰু ভাল ভাল চৰিত্ৰ কৰাত সুবিধা হ'লে বুলি মই ভাবোঁ মঞ্জুদা বহুত ভাল লাগিলে আপুনি আহিলে কম সময়ৰ ভিতৰতে আমি বহুত কথা পাতিলো ইণ্টাৰভিউটো শেষ কৰাৰ আগতে মোৰ জাষ্ট আপোনাক দুটা প্ৰশ্ন আৰু সুধিব মন আছে প্ৰথম কথা হ'ল আপুনি আজিলৈকে যিখিনি কাম কৰিলে তাৰে ভিতৰত যদি আপোনাক মই বাছি উলিয়াব কওঁ যে এই চৰিত্ৰটো আপোনাৰ ফেভৰেট কোনটো হ'ব এতিয়া এনে চিনেমা হিচাপে মই 3-4টামান নাম ল'ম তাৰ ভিতৰতে বাৰু ক'ব লাগিব প্ৰথম কথা ভৱেন্দ্ৰ শইকীয়া ছাৰৰ সাৰথিখন ক'ব লাগিব কাৰণ এইটো মূল চৰিত্ৰ নহয় কিন্তু এটা ইম্পৰ্টেণ্ট চৰিত্ৰ চিনেমাখনৰ মোৰ কাৰণে জীৱনৰ কাৰণে এটা টাৰ্ণিং পইণ্ট বুলি ক'ব পাৰি তাৰপিছতে কুলদা ভট্টাচাৰ্যৰ তেজাল ঘোঁৰা বুলি চিৰিয়েলখন সময় এতিয়ালৈকে যিমান হৈছে ধাৰাবাহিক আটাইতকৈ শ্ৰেষ্ঠ বুলি এতিয়াও মানুহে কয় এতিয়াও আমাক মানুহে চিনি পায় মোৰ কেৰেক্টাৰটোৰ নাম আছিল চন্দন এতিয়া ক'ৰবাত গৈ পেলাই আপুনি চন্দন হৈছিল ন তেজাল ঘোঁৰাত এই ইমান 97-6তে হোৱা 5 মানতে হোৱা 5-6তে হোৱা এতিয়াও মানুহে মনত আহিছে সেইটো কাৰণে সেইটো এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ তাৰপিছত মই আকৌ চিনেমা লাইনত থাকিলেও মোৰ বন্ধু কৌশিক নাথ আৰু আমি প্ৰাগ চেনেলৰ লগত জড়িত হৈ পৰিলোঁ প্ৰাগ নিউজটো আমি আৰম্ভ কৰাৰ নিচিনা গতিকে আমি তেতিয়াৰ পৰা প্ৰাগত সোমাই গৈ মানে কিছু বছৰ মাজতে মই প্ৰাগৰ লগত বেছি জড়িত হৈ পৰিলোঁ প্ৰাগৰ চব এংকাৰিং কৰা বা বিভিন্ন লাষ্টত গৈ মানে এডিটৰৰ নিচিনা হৈ গ'লো গোটেই চেনেলটো মই চলাইছিলোঁ এটা কেইদিনমান তেতিয়া এই মানে চেটেলাইট চেনেল হোৱা নাছিল বা ইমান ডাঙৰ পৰ্যায়লৈ অহা নাছিল কেবলত আছিলে ঘৰুৱা হিচাপে আছিলে তাৰপিছত তেতিয়া মই প্ৰায় 6-7 বছৰ সময় প্ৰাগৰ লগতে দিলোঁ জীৱনৰ এটা গুৰুত্বপূৰ্ণ সময় প্ৰাগৰ লগতে দিলোঁ তেতিয়া অকণমান অভিনয়টো অলপমান কমি আহিছিল তাৰমানে মানুহে এই প্ৰাগত ইনভলভ আৰু ক'ত আৰু এক্টিং কৰিব কাৰণে মানুহো নামাতা হৈছিল এনেকৈ থাকি গ'ল তাৰপিছত 2015 মানত নেকি 15-16 মানত তেতিয়া আমি দূৰণি নিৰলা পজা চিনেমাখন কৰিলোঁ ধ্ৰুৱজ্যোতি বৰুৱাই সেইখনত মোক এটা খুব ভাল চৰিত্ৰ দিলে ধ্ৰুৱে আৰু সেইটো কাৰণে সেইখন ছবিয়ে মোক মানে নতুন জন্ম দিয়া নিচিনা ছেকেণ্ড ইনিংছ টাইপ হ'ল মানে আকৌ মানুহে চিনি পালে আৰু এখন চিনেমা খুব ভাল পালে মানুহে হেৰি দৃষ্টিৰে হওক মানে ক্ৰিটিকসকলে হওক বা সাধাৰণ দৰ্শকে হওক সকলোৱে এপ্ৰিচিয়েট কৰিলে চিনেমাখন তেতিয়া বিশেষকৈ য়াং জেনেৰেশ্যনখিনি যিখিনি এতিয়া ল'ৰা ছোৱালী তেওঁলোকে মোক খুব ভাল পালে তাৰপিছত তেওঁলোকে ল'ৰা ছোৱালীবিলাকে বিচৰা হ'ল আমাৰ প্ৰেমী চিত্ৰৰ যিখিনি ল'ৰা ছোৱালী তেওঁলোকে খুব ভাল পালে তেওঁলোকে প্ৰায় এতিয়াও য়াং যিখিনি কাম কৰি আছে তেওঁলোকে সেই ছবিখনৰ পৰা মোৰ লগত বেছি মানে মোৰ অভিনয়টো তেওঁলোকে খুব ভাল পালে গতিকে সেইটো এটা খুব চৰিত্ৰটো ভাল আছিল আৰু মোৰ লগত হয়তো মিলিও গৈছিল আৰু ধ্ৰুৱও খুব ভালকে কামটো কৰিছিলে সেইখন খুব ভাল ছবি আছিল সেইটো এটা খুব ভাল চৰিত্ৰ মোৰ জীৱনত আৰু এতিয়া মৰমৰ দেউতাৰ কথাটো ক'বই লাগিব সেইটো এটা ইমান ধুনীয়া ভৱেন শইকীয়া ছাৰৰ গল্প তাতে আকৌ হিমজ্যোতি তালুকদাৰ ডিৰেক্টৰ মই এই সুযোগতে হিমজ্যোতিকো ধন্যবাদ জনাইছোঁ মোক এই চৰিত্ৰটোত সুযোগ দিয়াৰ বাবে গতিকে চৰিত্ৰ হিচাপে এই দূৰণি নিৰলা পজা আৰু মৰমৰ দেউতাৰ কথা ক'ব লাগিব এই দুটা চৰিত্ৰ দুটা মোৰ খুব মানে ভাল লগা চৰিত্ৰ বুলি ক'ব লাগিব আৰু শেষৰ প্ৰশ্নটো হ'ল যে আপুনি হিমজ্যোতি তালুকদাৰৰ বাহিৰে নৱপ্ৰজন্মৰ যিসকল পৰিচালকৰ লগত কাম কৰিলে তাৰে ভিতৰত এজন আৰু আপুনি অগ্ৰজ চামৰ পৰা কাম কৰি অহা যিমানকেইজন ডাইৰেক্টৰ আছে ভৱেন শইকীয়া ছাৰৰ বাহিৰে এজন যদি আপোনাক আকৌ সুবিধা দিয়া যায় কাৰ লগত কাম কৰিব বিচাৰিব মইতো সেইটো কৈছিলোঁ এবাৰ এজন মানুহৰ মোৰ খুব প্ৰিয় আৰু ছবি জগতৰ সেইজন বিদ্যুৎ চক্ৰৱৰ্তী তেওঁৰ লগত কাম কৰাৰ ইচ্ছা সদায় থাকিলে আমি একেলগে কৰিছোঁ বাৰু তেওঁৰ লগত বহুত নাটক হওক চিনেমা সদায় একেলগে আমাক আৰু খুব মৰমৰ দাবীত মানে কথাবিলাক তোৰ এক্টিং কৰিব মন আছে নাই এই জীৱনত চেহেৰাটো ভাল কৰ মোক এই ধৰণৰ মানে এনেকে নহ'ব নহয় মেইনটেইন কৰিব লাগিব আৰু মোক এনেকে কি এক্টিং কৰিবি এনেকুৱা ধৰণে মানে উপদেশ বা ধমকি দি পেলাই হেৰি কৰিছিল সেইজন মানুহৰ লগত সঁচাই কাম কৰাৰ অভিজ্ঞতা ভাল তেওঁৰ লগত হয়তো থাকিলে আৰু কাম কৰিব এইজনৰ কথা আৰু এতিয়া নতুন প্ৰজন্মৰ ক'বলৈ এতিয়া ধ্ৰুৱজ্যোতি সিহঁতৰ লগতো কৰিলোঁ কিন্তু আমাৰ এতিয়া ভাল লগা পৰিচালকৰ ভিতৰত মোৰ বিশেষকৈ কমাৰ্চিয়েল চিনেমা বুলি ক'বলৈ হ'লে
সুব্ৰতৰ লগত কাম কৰাৰ ইচ্ছা আছে, সুব্ৰত কাকতি। সুব্ৰতৰ লগত মোৰ ভাল সম্পৰ্ক, সুব্ৰতৰ লগত কাম কৰা হোৱা নাই। সুব্ৰতৰ লগত কাম কৰি খুব ভাল পৰিচালক, বিশেষকে বিদুৰ বাইখন যি ধৰণে কৰিলে খুব কমাৰ্চিয়েল চিনেমা হিচাপে মানে এখন বেলেগ ধৰণৰ বস্তু এটা কৰি দেখুৱালে। গতিকে তাৰ ওপৰত সুব্ৰতৰ ওপৰত বহুত আশা আছে। সুব্ৰতৰ চিনেমাত কাম কৰিব পালে ভাল পাম। আৰু ৰীমাহঁতৰ লগত কৰা নাই, কাৰোবাৰ লগত কৰা নাই। মই খালি বিখ্যাত মানুহখিনিৰ ভিতৰত অকল মই জাহ্নু বৰুৱাৰ লগত কাম কৰা নাই, তেখেতৰ লগত কাম কৰাৰ সুযোগ নহল। তাৰ বাহিৰে প্ৰায় ভাগৰ লগতে কৰিলো। ৰীমাহঁতৰ লগতো কৰিবলৈ মন আছে, ৰীমা বৰা, ৰীমা দাস যিখিনি আছে, বাকী প্ৰায়খিনি লগতে কৰিছো। ৰীমা কাকতি তেওঁতো আৰু বলিউডতে কাম কৰে, তেওঁ আৰু আমি সেই দিশত পাওঁ। কিন্তু হয়তো সুব্ৰতৰ লগত কেতিয়াবা কাম কৰিব পালে ভাল লাগিব। দাদা বহুত বহুত ধন্যবাদ, আপুনি আহিলে, আপোনাক কথা পাতিলো, অলপ নজনা কথা বহুত গম পালো, শিকিলো। চ' এয়া আছিল কেণ্ডিডেট পাৰ্থৰ আজিৰ এপিছড। আমি কথা পাতিলো অভিনেতা জিন্তু বৰুৱাৰ লগত। তেখেতৰ আহিবলগীয়া ছবি হ'ল মৰমৰ দেউতা। 15 মে'ত অসমৰ বিভিন্ন ছবিখনে মুক্তি পাব। আশা কৰো আমি দলে বলে যাম, মৰমৰ দেউতা চাম। আকৌ লগ পাম কেণ্ডিডেট পাৰ্থত কোনোবা এজন বেলেগ অতিথিৰ লগত। কথা পাতিম তেওঁৰ লগত, তেওঁৰ বিষয়ে, তেওঁৰ বিভিন্ন যাত্ৰাৰ বিষয়ে, বিভিন্ন জীৱনৰ বিভিন্ন কথা তেওঁৰ পৰা জানিম। তেতিয়ালৈকে ভালে থাকিব, কুশলে থাকিব আৰু মোৰ চেনেলটো চাই থাকিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। ধন্যবাদ।